हेलो बंधु बान्धৱসকল आर एडुकेशन चेनेलলৈ আপোনালোকক স্বাগতম। আজি আমি আলোচনা কৰিবলৈ ওলাইছো দশম শ্ৰেণীৰ এক্সাৰসাইজ 1.1 ৰ ফাৰ্স্ট নম্বৰ প্ৰশ্নটোৰ উত্তৰ আমি আলোচনা কৰিম। তো ইউক্লিড 5 নম্বৰ কোৱেশ্চনটো হৈছে ইউক্লিডৰ বিভাজন প্ৰমেয়কে ব্যৱহাৰ কৰি দেখুওৱা যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ যোগফল ঘনফল 9m 9m + 1 9m + 8 আৰ্হিৰ হয়। ধৰো a যিকোনো যোগাত্মক অখণ্ড সংখ্যা আৰু b 3 বাবে আমি ইউক্লিডৰ বিভাজন প্ৰমেয়কে ব্যৱহাৰ কৰিলে আমি পাও a = 3q + r যত q ভাগফল আৰু r ভাগশেষ। আমি জানো যে যদি কোনো এটা সংখ্যাৰে যিকোনো এটা সংখ্যাৰে হৰণ কৰা হয় যেনে a এটো a ভাজক b b 3 ৰে যদি আমি 3 ৰে যদি আমি হৰণ কৰো q যিকোনো এটা সংখ্যা q হৰণ কৰো তেনেহলে আমি কি পাম এই যে 3 ভাজক এই 3 তকৈ ভাগশেষটো সদায় সৰু হ'ব। গতিকে সৰু হ'ব তে 3 তকৈ সৰু হলে 2 1 আৰু 0 হ'ব পাৰে। গতিকে আমি ব্যৱহাৰ কৰিলে আমি এইটো আমি কি বিভাজন প্ৰমেয়ৰ দ্বাৰা পাও। গতিকে 0 r = 0 হলে আমাৰ কি হ'ব 3q হ'ব। r = 1 হলে 3q + 1 হ'ব। r = 2 হলে 3q + 2 আৰ্হিৰ হ'ব। গতিকে এতিয়া আমি a = 3q আমি যদি উভয় পক্ষক এতিয়া আমি ঘন কৰো তেনেহলে হ'ব a³ = 3 হোল কিউব হ'ব 3 কিউব মানে হ'ব 3 পূৰণ 3 পূৰণ 3 হ'ব 27। গতিকে এটো আমাৰ কি হ'ব 27 কিউব। তে আমাৰ হ'ব পাৰে এটো 9 × 3 কিউব 9 3 কিউব। এইখিনি যদি আমি m ধৰো যিকোনো 3 আৰু q কিউব এটা সংখ্যা অখণ্ড সংখ্যা। গতিকে যিকোনো অখণ্ড যিমান কিটা বহুত কিটা অখণ্ড সংখ্যা যদি আমি পূৰণ কৰো তেনেহলে এটা অখণ্ড সংখ্যাই পোৱা যাব। গতিকে m যত m = 3q কিউব এটা অখণ্ড সংখ্যা। আকৌ a = 3q + 1 তো যদি আমি আগৰ নিচিনাকৈ উভয় পক্ষক ঘন কৰো 3q + 1 তেনেহলে হ'ব 3q। তো এটো হল a + b হোল কিউব। ফর্মুলা যদি আমি ভঙাই দিও তাহলে a³ + 3a² to 1 + 3ab² b1 + b³ 1 কিউব। এতিয়া এটো হ'ব 27q কিউব প্লাস তো হ'ব 3 3 গুণ 9 9 3 গুণ 27 27q স্কয়ার প্লাস 3 3 গুণ 6 প্লাস 1। এতে আমি 9 কমন ললে 3q প্লাস 3q স্কয়ার প্লাস q প্লাস 1। এতে আমি যিকোনো অখণ্ড সংখ্যাৰ পূৰণফল আৰু যিকোনো অখণ্ড সংখ্যাৰ পূৰণফল আৰু অখণ্ড সংখ্যা আকৌ যদি যোগ কৰো এটা কি পাম অখণ্ড সংখ্যাই পোৱা যাব। গতিকে 9
সেই অখণ্ড সংখ্যাটো হ'ব m ধৰি ললো +1 যত m is equal to 3q cube plus 3q square plus q এটা অখণ্ড সংখ্যা আৰু a is equal to 3q plus 2 বাবে যদি আমি অবয়বক্ষক হৰণ কৰো না ঘন অবয়বক্ষকে যদি আমি ঘন কৰো আমি পাও তো 3q cube plus thrice a 3q মানে square 2 plus 3q into 2 square plus 2 cube এটা হবে কি আমার বিস্তার করা হল 28 q cube plus এটা হবে 9 9 54 square plus এটা হবে 4 আর 9 36 q plus 8 এতিয়া 9 কমন ললে আমার থাকিব 3q cube plus 6 square plus 36 plus 8 এতিয়া আমার কি হবে এই যিকোনো সংখ্যা এই কৰি যোগ কৰিলেও কি হ'ব এটা অখণ্ড সংখ্যাই পোৱা যাব গতিকে আমি যত m to কি হ'ব m is equal to q plus 6q square plus 4q এটা অখণ্ড সংখ্যা এতিয়া আমাৰ তো এটা হল 1 নম্বর এটা 2 নম্বর 1 নম্বর 2 নম্বর তো 3 নম্বর 1 2 আর 3 এর পুরা আমি পাও 1 কিউব অর্থাৎ যে কোনো যোগাত্মক অখণ্ড সংখ্যা আর ঘনফল 9m plus 1 নাইবা 9m plus 8 আর হির হব এখানে আছিল আমার আজিৰ অংকটো গতিকে যদি ভিডিওটো ভাল পাইছে লাইক কৰক কমেন্ট কৰক আৰু শেয়াৰ কৰি দিয়ক যে সকল বন্ধু বান্ধৱে মোৰ ভিডিওসমূহ চাব পৰা নাই আৰু লগতে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষৰ বেল আইকনটি বজাই দিব থ্যাংক ইউ ফৰ ওয়াচিং